হৰ্ণ মাৰি পাগলামি কিয় কৰিছা? মোৰ কাম আছে ৰিয়া। আচল কথাটো কি সেইটো কোৱাচোন। মই আপোনাৰ কথা ৰাখিব নোৱাৰিলো বৰ্মা। ইয়াত থকাটো টানেই নহয়, মোৰ কাৰণে অসম্ভৱ হৈ পৰিছে। শুনা, মই তোমাক 2 মিনিট সময় দিছো। যদি তুমি নাহা মই ইয়াৰ পৰা গুচি যাম। হাজবেণ্ড ঢুকোৱাৰ পিছত ৱাইফবোৰ জীয়াই থাকিব নালাগে নেকি? কি আচৰিত। মোৰ বহুত কথাই নাজানে। কি কথা? আপোনাক তাক মাৰ্ডাৰ কৰিছে। মই কিন্তু কাকো সোধাই নেৰো। আবিৰক যিয়ে মাৰিছে তাক মই শেষ কৰি দিম। I can't tolerate, মা। মই অৰ্ণৱৰ লগত বিয়া নহওঁ। শুনা ৰিয়া, ন মা, মোক আৰু বুজাব নালাগে। ইমান অধৈৰ্য হলে কেনেকৈ হ'ব কোৱাচোন? কৈছো নহয়, মই বিয়া নহওঁ নহওঁ নহওঁ, কোনো কাৰণত নহওঁ। ইমানখিনি হৈ যোৱাৰ পিছত হ'ব নহয়, তেওঁৰ কাৰণে জীয়াই থাকিবলগীয়া হয়। আজি ইমানখিনি হৈ যোৱাৰ পিছতো মই কিয় জীয়াই আছো? তোমাৰ কাৰণে জীয়াই আছো। তোমাৰ বয়সত মই যিখিনি ভুল কৰিছিলো সেইখিনি ভুল তুমি নকৰিবা। আৰু এইখিনি কথাকে মই তোমাক কিমান বুজাম? মোক বুজাব নালাগে মা, পাৰা যদি তাক বুজোৱা। বুজাম, তাকো বুজাম। কেতিয়া বুজাবা মা? আজি হ'ব, আজি আমি চব থাকিম। আমাৰ সন্মুখত তোমাৰ যি কথা ক'বলগীয়া আছে সকলো কৈ দিবা, হ'বনে? মা, আণ্টি, আপোনালোকে মনে মনে কিয় আছে? সোধক না এজনী কোন হয়। তুমি কোন ছোৱালীৰ কথা কৈছা? অৰ্ণৱ। আৰে কি হৈছে? কোনোবাই বুজাই ক'বনে কি হৈছে? ৰিয়াই কাৰ কথা সুধিছে? আৰে কোন ছোৱালী? আপোনালোকে যে কোৰ্ট ৰুম পাতি বহি আছে, কোনোবাই মোক ক'বনে ৰিয়াই কাৰ কথা সুধিছে? আৰে কওক না কোনোবাই, মোৰ অভিযোগ কি? আৰে মোৰ বিৰুদ্ধে কি অভিযোগ দিছে সেইটো নাজানিলে মই প্ৰশ্ন উত্তৰ কেনেকে দিম? ইমান দুখ, ইমান কষ্ট, জীয়াই থকাৰ সাহস হেৰুৱাই পেলাইছিলো মা। আপোনাৰ বিৰুদ্ধে উঠা অভিযোগৰ আপুনি যি উত্তৰ দিলে তাত আদালত সন্তুষ্ট হৈছে। আৰু আপোনাৰ বিৰুদ্ধে মনে সজা অভিযোগ অনাৰ কাৰণে ৰিয়া চলিহাক আদালতে প্ৰদান কৰিছে কঠোৰ শাস্তি। বিয়া পাতি পিনে নাই? তই মানে জাজ? এইবিলাক বাদ দে, চিধা চিধি ক, দুষ্টিক বিয়া পাতিবি নে নাই? কোন দোস্তিও? তই এক বিয়া পাতিবি নে নাই ক। এই মানে তোৰ দোস্তি? যিয়ে মোক মোবাইল খেলিব দিব তাই মোৰ দোস্তি। নাজানো নেকি কিবা? জানো দে। এতিয়া এইবোৰ বাদ দে, চিধা চিধি ক, দুষ্টিক বিয়া পাতিবি নে নাই? মহামান্য আদালতক মই সুধিব পাৰোনে? কোৰ্ট মেৰেজ হোৱাৰ পাছত, বিয়া ফাইনেল হোৱাৰ পিছত, আৰে অৰ্নামেণ্টছ কিনাৰ পিছত, কাপোৰ কিনাৰ পিছত, গেছ মতাৰ পিছত এই ৰিয়া চলিহাক বিয়া নাপাতিবলৈ মোক কি পগলা কুকুৰে কামুৰিছে?
আপোনাৰ অৰ্ডাৰ। মহামান্য আদালতে আপোনাক মানে বৰুৱা এছ'চিয়েটৰ মেনেজিং ডাইৰেক্টৰ অৰ্ণৱ বৰুৱাক দোষমুক্ত ঘোষণা কৰিছে। আপোনাৰ বিৰুদ্ধে উঠা প্ৰতিটো অভিযোগ ভিত্তিহীন বুলি আদালতে অনুভৱ কৰিছে। লগতে আপোনাৰ বিৰুদ্ধে উঠা অভিযোগৰ আপুনি যি উত্তৰ দিলে তাত আদালত সন্তুষ্ট হৈছে আৰু আপোনাৰ বিৰুদ্ধে মনে সজা অভিযোগ অনাৰ কাৰণে ৰিয়া চলিহাক আদালতে প্ৰদান কৰিছে কঠোৰ শাস্তি। আপোনাৰ শাস্তি হৈছে আপুনি মিচিকিয়া এটা হাঁহি মাৰিব লাগিব। ৰক্ষা সন্ধিয়াৰে পৰা কি যে টেনচনত পাৰ কৰিলো নহয়। বাৰু আমি এতিয়া গৈ থাকো। নাই নাই, এনেকৈ গ'লে নহ'ব নহয়, ডিনাৰ কৰি যাব লাগিব। নালাগে দিয়ক, ৰাতি মই কিমানখিনি খাওঁ আপুনিতো জানেই। যিটো টেনচন গ'ল যেনে তেনে বিচনাত পৰিব পাৰিলে ৰক্ষা। প্লিজ বেয়া নাপাব। নাই নাই, ইয়াত বেয়া পাবলগীয়া কোনো কথা নাই। যাব বিচাৰিছে যাওক, কিন্তু অকলে নহয়, আপোনালোকক অৰ্ণৱে থৈ আহিব। ঠিক আছে আহোঁ। ব'লক আণ্টি। বোলা ৰিয়া, এইটো লোৱা। ৰাম মোৰ গতি হাঠিবে তহঁতে দেখা সপোনবোৰৰ কথা মই পাহৰিয়ে গৈছিলো। ইমান দুখ, ইমান কষ্ট, জীয়াই থকাৰ সাহস হেৰুৱাই পেলাইছিলো মা। আৰু নহয়, মই কথা দিছো আৰু কেতিয়াও এনেকুৱা নহয়। তহঁতে জন্ম দিয়া দেৱযানীক তেতিয়ালৈকে জীয়াই থাকিব যেতিয়ালৈকে ভগৱানে মাৰি নিনিয়ে। ৰিয়া, ৰিয়া, তোমালোকে কি খোৱা? অনলাইন অৰ্ডাৰ কৰি দিয়া। ৰিয়া শুনিছানে? মই অৰ্ডাৰ কৰিলোৱে মা। অঁ গুড। তাৰ কথাবোৰ কিবা লাগবান নোহোৱা নিচিনাহে লাগে। আহিয়ে যিখন হুলস্থুল কৰিলে, মই ভাবিছিলো ডাঙৰ কিবা এটা হ'ব নেকি। ভাগ্য ভাল, এপিছডটো সিমানতে শেষ হ'ল। তাই আহি চিঞৰ বাখৰ লগাওঁতে জানিছিলো এনেকুৱা যে কিবা এটা হ'ব। সি মোৰহে ল'ৰা, মই কিবা তাক নাজানিম নে? তাই খং কমাই নাই। খং কিয় উঠিছে জানে? কিয়? সন্দেহ। আৰু এই সন্দেহ বোলা বস্তুটোৱে মানুহক শান্তিত থাকিব নিদিয়ে আণ্টি। আপুনি যদি সুখী হ'ব বিচাৰিছে তেনেহ'লে সন্দেহ নকৰিব।